স্বাগতম জানাইছো আমাৰ ইউটিউব চেনেল দা আনস্ক্ৰিপ্টেড বাই এছএছৰ আন এটি নতুন খণ্ডলৈ। আজি আমাৰ মাজত উপস্থিত আছে এনেকুৱা এগৰাকী মডেল যাৰ বয়স হৈছে মাত্ৰ 10 বছৰ আৰু তেখেতে ইতিমধ্যেই যোৱা 5 জুন তাৰিখে 2026 বৰ্ষৰ 5 জুন তাৰিখে গ্লেমাৰ্ছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেলৰ মুম্বাইৰ যি কিটছৰ খিতাপ আছে তেখেতে অৰ্জন কৰি কালি স্বগৃহত উপস্থিত হ'লহি। আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ পডকাষ্টটি আৰু তেখেতৰ মুখেৰে আমি জানিবলৈ বিচাৰিম এই যিটো জাৰ্নি তেখেতৰ এই জাৰ্নিটোৰ বিষয়ে জানিবলৈ বিচাৰিম আৰু ইমান কম বয়সতে তেখেতে মডেলিঙৰ প্ৰতি কেনেদৰে ধাউতি আহিলে বিভিন্ন ধৰণৰ কথা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ এই বিশেষ অনুষ্ঠান। স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম প্ৰিন্সিপিয়া ফুকন। কেনেকুৱা খবৰ? ভাল। বহুত বেছি ফূৰ্তি লাগি আছে। ভাল। যিহেতু তুমি কালি পালাহি ঘৰ, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইমান এটা ডাঙৰ কিতাপ তুমি অৰ্জন কৰি আনিছা, অসমৰ নাম তুমি ইতিহাসৰ পাতত তুমি লিখিছা, কি ক'বা? মোৰ বহুত ভাল লাগিছে আৰু মই মোৰ গাঁওবাসীলৈ তেওঁলোকে মোক ইমান মৰম দিছে আৰু গোটেই অসমবাসীলৈ মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে যে মোক ইমান মৰম দিছে। কালি দেখিছিলোঁ নিউজত দেখি আছোঁ তোমালোকৰ ঘৰৰ সন্মুখত ইমান ডাঙৰ ডাঙৰ বাছ, ইমান মানে মানুহ আহিছে, কেনেকুৱা লাগিছিলে মনটো? বহুত ফূৰ্তি লাগিছিলে। কেৱল কিন্তু সেইখিনি মানুহ তোমাৰ কাৰণে আহিছে। হয়। কি ক'বা তেওঁলোকক? তেওঁলোকে মোক ইমান মৰম দিছে, ভাল লাগিছে। মই ভবা নাছিলোঁ যে তেওঁলোকে ইমান ভাল পাব বুলি ভবা নাছিলা। কথা কম কোৱা নেকি? হয়, কথা কম কোৱা। ইতিমধ্যে প্ৰিন্সিপিয়া ফুকনৰ পৰিচয়টো আপোনালোকে জানিলে আৰু তেখেতৰ মাতৃ আছে, যিহেতু তেখেত যথেষ্ট সৰু, গতিকে আমি মাতৃৰ মুখে এই জাৰ্নিটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। মাইক্ৰফোনটো দি দিয়া। হয়, নমস্কাৰ। নমস্কাৰ, ধন্যবাদ। আমাৰ গৃহত আপোনালোক আজি উপস্থিত হৈছেহি, তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এই যাত্ৰাটো আমি মুম্বাইলৈ যোৱা 1 জুন তাৰিখে আমি ৰাওনা হৈছিলোঁ স্বগৃহৰ পৰা। 2 তাৰিখে আমি গুৱাহাটীৰ পৰা গৈছিলোঁ। 5 তাৰিখে আমি ৰাতিপুৱা 5 বজাত মুম্বাইত আমি পাইছিলোঁগৈ। 2 বজাৰ পৰা আমাৰ শ্ব'টো মেকআপৰ আৰম্ভ হৈছিলে। 2-1 ঘণ্টা আমি ৰেষ্ট লৈ 2টা বজাৰ পৰা মেকআপ কৰি সন্ধিয়া ঠিক 7 বজাৰ পৰা মডেলিঙৰ যিটো সাজপাৰ প্ৰদৰ্শন আছিলে 7 বজাৰ পৰা আৰম্ভ হৈছিলে। আমাৰ ছোৱালী তাই কিডছ বি কেটেগৰীত মডেলিঙত মানে প্ৰদৰ্শন কৰিছিলেগৈ। তাত তাই গ্ৰেণ্ড উইনাৰ খিতাপ পাবলৈ সক্ষম হৈছে। খুব ভাল লাগিছে, কিন্তু বহুত আশা লৈ তাইক লৈ গৈছিলোঁ সেইখন মঞ্চলৈ, কিন্তু এনেকুৱা এটা যে আনিলে বহুত ভাল লাগিছে। মই এটা কথা জানিব বিচাৰিম, বহুতেই মডেলিঙৰ যিটো জাৰ্নিটোত আহিবলৈ বিচাৰে। প্ৰথম আপোনালোকে কেনেদৰে শিক্ষা দিলে যে তই মডেলিঙৰ লাইনতে যাব লাগিব? বহুতেতো ডক্টৰ, ইঞ্জিনিয়াৰ আজিৰ ডেটত সপোন দেখে বা মাক দেউতাকে সপোন দেখায়। কেনেদৰে আপোনালোকে তেনেকুৱা এটা মডেলিঙৰ জগতলৈ আনিবলৈ বিচাৰিলে? খুব কম বয়সতে, তাই চাগে বয়স 3.5 মান বছৰ আছিলে নেকি, মই নৃত্য এটা শিকি আছিলোঁ। প্ৰথম নৃত্য কৰিছিলে তাই, তেনেকৈ 5-6টামান নৃত্য এনেকৈ মানে সৃষ্টিশীল নৃত্য কৰিছিলে। তাৰপৰা সত্ৰীয়া নৃত্য দিছিলোঁ, কৃষ্ণ নৃত্য কৰিছিলে। ইটোৰ পিছত সিখন মঞ্চত মানে যেতিয়া তাই মানে উন্নতি জখলা হেৰি হৈ গৈছিলে, বগাই গৈছিলে, আহোঁতে যেতিয়া আমি হাঁহি মুখে তাই আহিছিলে, মোৰ বহুত ভাল লাগিছিলে। সেইটো কাৰণে লাষ্ট এখন মৰাণত এখন মঞ্চলৈ তেওঁ গৈছিলে, তাত লাষ্ট প্ৰতিযোগী নৃত্য কৰিছিলে। সেই ফলাফললৈ ৰখি থাকোঁতে তাই সাজপাৰ প্ৰতিযোগিতা আৰম্ভ হৈছিলে। সেই কণ ল'ৰা ছোৱালীখিনিক যেতিয়া দেখিছিলে, তাই মোক কৈছিলে, অ' মা ময়ো পাৰিমচোন। তাৰপৰা তাই মানে কৰিম বুলি মনতে যেতিয়া ভাবিলে, তাইক কৰিবলৈ মই আগবঢ়াই নিলোঁ। মই যোগাযোগ কৰিলোঁ এগৰাকী বাইদেউৰ লগত। বাইদেৱেও তেনেকৈ মোক তামোলচিকা এগৰাকী বাইদেৱে তেওঁ তাত আগদিনা আছিলে নৃত্য প্ৰতিযোগিতা, তাত অংশগ্ৰহণ কৰিছিলে, তাতো ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। তাৰপৰা ছেকেণ্ড দিনা আছিলে মডেলিং সাজপাৰ প্ৰতিযোগিতা। তালৈ কোনো নিশিকাকৈ কিন্তু তাইক মই লৈ গৈছিলোঁ, দেউতাকে মই স্কুটিলৈ লৈ গৈছিলোঁ। তামোলচিকাত হৈছিলে ফাৰ্ষ্ট। এজন তিয়কৰ ল'ৰা, বাল গগৈ আছিলে নেকি, গুমাৰ, তেওঁ শিকাইছিলে। কিন্তু প্ৰথম যেতিয়া শিকিছিলে এদিন গ্ৰুমিং কৰি, সেই মঞ্চত তাই বেষ্ট কিবা মানে এনেকৈ
এৱাৰ্ড এটা হেৰি এটা পাইছিলে, অ, তেতিয়া টাইটেল এটা পাইছিলে প্ৰথম। 3.5 বছৰ। নহয় এতিয়া মানে ধৰক 2025 চনৰ কথা এইটো। হয় মানে সিমান দিন তাই হেৰি কৰি আছিলে, হয়। ডান্সৰ লগত জড়িত জড়িত হৈ হৈছিলে। আছিলে। মডেলিঙলৈ অহা এতিয়া এবছৰ হৈছে তাই, এবছৰ এবছৰ হয়। হৈছে। অ, যেতিয়া প্ৰথম মঞ্চখনত তাই প্ৰথম হেৰিটো পাইছিলেগে, উম, তেতিয়া কিন্তু বহুত ভাল হৈছে। তেতিয়া তাই কৈছে, অ' মা মই মানে এৰি নিদিওঁ আৰু, উম, উম, মডেল হোৱা তাই বহুত হেঁপাহ, উম, এনেকৈ ক'লে। তাৰপিছত তাইক তেনেকৈ দি আমি আগবঢ়াই লৈ গ'লোঁ। বাইদেউগৰাকীকে সুধিলোঁ, উম, মোক বোলো কোনোবা এজন টিচাৰ আপুনি ক'ত কেনেকৈ নিব পাৰে কওক। উম, তেওঁ যোৰহাটৰ মিণ্টু ভঁৰালীক চিনাকি কৰি দিলে, তেওঁৰ ওচৰলৈ নিলোঁ আমি। উম, তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ তেওঁ ল'লে, তেওঁ শিকালে। উম, তেওঁ বহুত ধুনীয়াকৈ শিকাইছে, নিজৰ ভণ্টিৰ নিচিনাকৈ ভৰিত ধৰি শিকাইছে আৰু তাইক মানে প্ৰথম যাত্ৰা ভৰিত ধৰি শিকাইছে। বহুত ভাল লাগিলে। তাৰপৰা তেওঁ নিলে নগাঁৱলৈ নিলে, গোলাঘাট, গুৱাহাটী, উম, এনেকৈ তেওঁৰ যোগেদি আমি বহুত মঞ্চত কৰিলোঁ। উম, তাতো তেওঁ উইনাৰ এনেকৈ ব্ৰেণ্ড এম্বেচাডৰ পাবলৈ সক্ষম হৈছিলে। উম, উম, তাৰপিছৰ পৰা আমি নৰলোঁ আৰু থমকি, মানে উভতি পিছলৈ আহিলে। উভতি নাচালোঁ আৰু। ইমান মানে দূৰলৈকে বৰ্তমানলৈকে ইমান দূৰ গৈছোঁ আৰু। ঠিক আছে, শুভেচ্ছা থাকিলে। থেংক ইউ। আগন্তুক দিনতো আপোনালোকৰ অলপ আগত আমি যিহেতু কথা পাতি আছিলোঁ, হয় তেতিয়া ডুবাইৰ কথা কৈছিলে, হয়। অকণমান জানিব বিচাৰিম। অঁ, এই মানে মডেলিং মুম্বাইলৈ যোৱাৰ আগত গুৱাহাটীত যিটো প্ৰগ্ৰেম কৰিছিলে, উম, মিষ্টাৰ উদয় বৰাৰ প্ৰগ্ৰেমত আমি গৈছিলোঁ। তাত উইনাৰ হৈ আমি মুম্বাইলৈ গৈছিলোঁ, উম, তেওঁৰ যোগেদি। উম, এতিয়া এই প্ৰগ্ৰেমটোৰ পৰা ডুবাইলৈ যোৱাৰ মানে তাই সুবিধা পাইছে। উম, 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 তাকে চাওঁ, যদি যাব পৰা হয় যাম বুলি আমি মনতে ভাবিছোঁ ডুবাইলৈ। যাবলগীয়া হ'লে যাম বা তেনেকুৱা নহয়, অঁ, নিশ্চিতভাৱে যাব লাগিব, যাব কাৰণ লাগিব। অসমবাসী আপোনাৰ হয় লগত আছে। হয় হয়। আগবাঢ়ি যাওক, তাকে উম, কামনা কৰিছোঁ। আছে। প্ৰিন্সিৰ পৰা এটা জানিব বিচাৰিম। এতিয়া প্ৰিন্সিৰ মাতৃ হিচাপে আমি চিনি পাইছোঁ, ঘৰত কোন কেনেকৈ আছে তোমাৰ? ঘৰত কোন কেনেকৈ আছে তোমাৰ? মা আছে, উম, দাদা আছে, উম, দেউতা আছে, উম, মই আছো। তুমি আছা? তুমি নাই বুলি ভাবিছিলোঁ মই। আইতা, বৰ্তা, বৰমা, বা, উম, দাদা। উম। দেউতাই এইখিনি ক্ষেত্ৰত তোমাৰ মডেলিঙত তুমি যেতিয়া আহিলা, তুমি যিহেতু মাক ক'লা কথাখিনি, তোমাৰ মডেলিং কৰিবলৈ মন আছিলে, দেউতাক কেনেদৰে তুমি ধৰা দেউতাকহঁতে অকণমান বেলেগ ধৰণেকে চিন্তা কৰে ন কথাখিনি, কেনেদৰে সন্মতি কৰাইছিলা? মই কৰিব পাৰিম দেউতা, তেনেকে কৈছিলোঁ। তেনেকে কৈছিলা, ইমান ধুনীয়াকে কৈছে। এইভাগে তুমি পাই আনিছা ন? এবাৰ আমাৰ কেমেৰাত অকণমান দেখাই দিবলৈ অনুৰোধ জনাম। ধৰক আমি বহুতেই এইটো লাইনত আহিবলৈ বিচাৰে, কিন্তু বেয়া পাব নালাগে। এটা কথা সুধোঁ, যেতিয়া মই আপোনালোকৰ ঘৰত আহিলোঁ, হয় দেখিছিলোঁ যেতিয়া আপোনালোকৰ আৰ্থিকভাৱে যথেষ্ট আপোনালোক সবল নহয়। হয় এই ক্ষেত্ৰত নিজৰ ছোৱালীগৰাকীক, হয় ধৰক আপুনি অলপ আগত আমি যেতিয়া কথা পাতিছিলোঁ, হয় কৈছিলে যে তেওঁলোকে 60,000 70,000 টকা দিব লাগে, হয়। ইফালে অহা যোৱা খৰচা আছে, থকা খোৱা আছে। এইখিনি আপোনালোকে কেনেকৈ এফৰ্ড কৰিছিলে বস্তু? এইখিনি যোগাৰ কৰিছিলোঁ আৰু হয়। মানে অসমৰ ৰাইজৰ বা তেনেকে ধৰণৰ সহায় সহযোগ পাইছিলে? নহয়, আমাৰ পৰিয়ালবৰ্গৰ বা মিতিৰ কুটুম হয় এনেকৈ দি মানে সহায় কৰিছিলে। হয়। এতিয়া ধৰক ডুবাইলৈ যাবলৈ ধৰক আপোনাৰ ভিছা বা পাছপৰ্ট এইখিনিতো প্ৰয়োজন হ'ব। হয় হ'ব। সেইখিনিৰ কাৰণে কেনেধৰণে আপোনালোক সাজু হৈছে বুলি মানে সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ। বৰ্তমানলৈকে মানে কালি আহি পাইছোঁহিহে, হুম, হ'ম আৰু সাজু। সেইটো কেতিয়া আছে অনুষ্ঠানটো? এইটো ডিচেম্বৰ বা জানুৱাৰীত হ'ব। ডিচেম্বৰ বা জানুৱাৰীত হ'ব। আচ্ছা, তাৰ মাজতেতো এই পঢ়া শুনা বা এইখিনিও আছে। আছে হয়। কেনেদৰে তুমি গোটেইখিনি বস্তুটো মেনেজ কৰা? ধৰা তোমাৰ এক্সামো হয়তো হয় হ'বহি সেইটো টাইমতে। যোনকণ টাইমত পাওঁ আৰু সেইকণতে পঢ়িব লাগিব। পঢ়িব লাগিব ন? আৰু যিহেতু আপোনালোকৰ স্কুল ওচৰতে, মই গম পাইছোঁ পঢ়াটো বেয়া নহয়, পঢ়াটো বহুত বেছি ভাল। আচলতে দুইটা বস্তুটো কেনেদৰে আপোনালোকে মানে এজন পেৰেণ্টছ হিচাপে আপোনালোকে আগবঢ়াই নিয়াত মানে হেল্প কৰিছে? পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ দেউতাকে চায়। হুম, মই পঢ়াৰ ক্ষেত্ৰত বৰকৈ নাচাওঁৱে, হুম, অকণমান সময়ত হেৰি হয়। পঢ়াটো ৰাতি দেউতাকে চায়। দেউতাকে চায়। দেউতাকৰ লগতহে তাই মানে মিলে পঢ়াটোত, মই বাকীখিনি মই মিলাওঁ। বা বাকীখিনি সজোৱা হওক বা ক'ৰবাত নিয়া হওক, হুম, বা কিবা কি পিন্ধাব, ক'ত নিম, ক'ত প্ৰগ্ৰেম আছে, সেইখিনি চব মোৰ। সেইখিনি দেউতাকে নাজানে, ক'ত কি কেনেকৈ আছে সেইখিনি। কিন্তু পঢ়াখিনিতো চব দেউতাকেহে। দেউতাকে কৰে। অঁ, কি পঢ়িব, কোনটো লেচন, কাৰণ স্কুললৈ দেউতাকে অনা নিয়া কৰে। হয়। অভিভাৱক হিচাপে দেউতাকেহে স্কুলৰ সম্পূৰ্ণ দায়িত্বখিনিৰ কথা গম পায়। কি ভাগ ভাগ লেচন কৰি আজি, লৈছে নেকি? ভাগ ভাগ সেইখিনি কৰি সেইখিনি দেউতাকে চায় মানে।
মই স্কুল নাযাওঁ বগে হয় মই বাকীখিনি কাম কৰোঁ হয় সেই পঢ়াখিনি চব দেউতাকক পঢ়াখিনি দেউতাকে কৰে। দেউতাকে এটা কথা আপুনি অলপ আগত ক'লে কি পিন্ধিব বা কেনেকুৱা ধৰণৰ এইখিনি আপুনি গোটেইখিনি চাই হয়। এটা কথা জানিব বিচাৰিম যেতিয়া মুম্বাইত যিটো অনুষ্ঠান হৈছিলে হয়। তাত বিহুৰ গোটেই ড্ৰেছ বা হয়। ড্ৰেছৰ পৰা আদি কৰি হয়। আমাৰ ধৰক স্বাভিমানী গামোচাখনত আপোনালোকে বিভিন্ন ধৰণে ধুনীয়াকে প্ৰদৰ্শন কৰিছিলে সেইখিনি বস্তুটো আপোনালোকে কেনেকে মনলৈ আহিলে যে এনেকুৱা কৰিলেই বেষ্ট হ'ব? নহয় প্ৰথম যেতিয়া হ'ল আমি অসমৰ পৰা গৈছোঁ হয় শিৱসাগৰ জিলাৰ অসমৰ পৰা গৈছোঁ সেইটো কাৰণে অসমৰ পৰা যোৱা বুলিলে মুগা সাজ আৰু জাপিটো প্ৰথম কথা গামোচাখন স্বাভিমান সেইটো কাৰণে সেই হিচাপে মই মনতে ভাবি মুগাৰ সাজযোৰ পিন্ধাইছিলোঁ আৰু জাপি দিছিলোঁ কপৌ ফুলপাহ দিছিলোঁ আৰু গামোচাখনত মই নিজে বনাইছিলোঁ গামোচাখন আপোনাৰ কাটি পেলানি চিলাই নিজে বনাইছিলোঁ তাতে আমাৰ ককায়েকে লিখি দিছিলে জয় অসম আৰু অসমৰ মেপ এনেকৈ নমস্কাৰ সেইভাগ মানে ককায়েকে ঘৰতে অংকন কৰিছিলে বাকী গামোচাখনৰ গোটেই সেইখিনি মই কৰিছিলোঁ ডিজাইনখিনি মই কৰিছিলোঁ সেই তেনেকৈ ঘৰতে শিকিছিলোঁ মুগা সাজযোৰ তেনেকৈ পিন্ধালোঁ প্ৰথমটো ৰাউণ্ডত সেইখিনি ছেকেণ্ডটো ৰাউণ্ডৰ কাৰণে এইবোৰ ড্ৰেছ জাপিৰে সৈতে ইমান ধুনীয়াকে এটা কথা আপোনাক মই ক'বলৈ বিচাৰিছোঁ মই মাজতে কথা এটা কওঁ এই সাজযোৰ যেতিয়া পিন্ধিছে তাত কিন্তু মানুহে ফটো মাৰিবলৈ লাইন লাগিছে আকৌ হয় এই যেতিয়া সাজযোৰ পিন্ধাইছোঁ যেতিয়া ৰেডি কৰাইছোঁ গামোচাখন কিন্তু চবেই চাইছেহি আকৌ মই তেতিয়া কিন্তু বহুত গৌৰৱ অনুভৱ কৰিছোঁ চেলফি লৈছেহি এই সাজযোৰ লৈ কিন্তু আমাৰ এই অসমীয়া সাজযোৰ যে বহুত মানে গৌৰৱ অনুভৱ কৰোঁ তাত ময়ো তাত যাওঁতে কিন্তু এযোৰ মিচিং কাপোৰ পিন্ধিছিলোঁ তেতিয়া মোকো চবেই মানে চাইছে মানে গম পাইছে আসামৰ পৰা আহিছে এনেকৈ সুধিছে অসমৰনি কাপোৰযোৰ চুইও চাইছেহি আনকি মিচিং কাপোৰযোৰ তাৰপৰা এই কাপোৰযোৰ চুই চাইছেহি তেতিয়া কিন্তু আমি অসমীয়া হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ হয় যদিও বিশ্বৰ বুকুত বিহুক প্ৰতিষ্ঠিত কৰা হ'ল তথাপিও যেতিয়া আপোনালোকে ইমানখিনি বিশ্ব দৰবাৰত পুনৰবাৰ আপোনালোকে বিহুক প্ৰদৰ্শন কৰিলেগে বিহু বুলিয়ে কৈছোঁ আমাৰ অসমীয়া জাতিৰ যি স্বাভিমানী গামোচাৰ পৰা আদি কৰি মুগাৰ সাজযোৰ সঁচাকৈ ভাল লাগে ন ভাল লাগিছিলে সঁচাকৈ ভাল লাগিছিলে কিন্তু তেতিয়া জাজে কিবা কৈছিলে নেকি বা ধৰক জাজে যেতিয়া মডেলিংটো চালে তাৰপৰা তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিলে বা পাৰ্চনেলি আপোনাক কিবা কৈছিলে তেওঁলোকৰ মানে বহুত সুন্দৰ হৈছে বুলিয়ে কৈছে ভাল লাগিছে বুলি কৈছে আৰু প্ৰতিখন মঞ্চতে কিন্তু এইক যেতিয়া লৈ যাওঁ এই বয়সটো সৰু হৈ আছে ন 10 বছৰ হৈছে কিডছ বি কেটেগৰী এযোৰ হিল পিন্ধে 5 ইঞ্চি এযোৰ হিল পিন্ধে সেইযোৰ হিলৰ কাৰণে বহুত মঞ্চত কিন্তু বিচাৰকে সেই কথাষাৰ কৈছে কিন্তু যে ইমান কম বয়সতে এনেকুৱা এযোৰ হিল পিন্ধি যে তেওঁ মঞ্চত যে ৱাক কৰিছে সেইটো কাৰণে আমাৰ কাৰণে তাইৰ কাৰণে কিন্তু বহুত ডাঙৰ কথা 10 বছৰীয়া এগৰাকী ছোৱালীয়ে এনেকুৱা এযোৰ হিল পিন্ধি ৱাক কৰাটো বহুত ডাঙৰ কথা এনেকৈ বুলি কিন্তু কেইবাখন মঞ্চতো বিচাৰকে মোক কৈছে আমাক কৈছে মানে তেওঁক কৈছে যেতিয়া আপোনালোকে ৰিজাল্টটো পালে কেনেকুৱা লাগিছিলে বহুত ভাল লাগিছিলে মানে বুজাব নোৱাৰা মানে অনুভৱ এটা বহুত ভাল লাগিছিলে নিশ্চিতভাৱে ভাল লাগিব তাৰ মাজতো কিবা ব্যতিক্ৰমী কিবা ইনসিডেন্ট বা আপোনাৰ চিৰ জীৱনলৈ থাকিবলগীয়া কিবা এটা আছে নেকি যদি ক'ব পাৰে সেইটো একদম বুজাব নোৱাৰা এটা অনুভৱ মানে হয় বহুত ভাল লাগিছিলে কিন্তু ঠিক আছে এই অকল হাঁহিয়ে আছে তুমি বিহু গাব জানা গান ঠিক আছে শুনিব বিচাৰিম অকণমান মনে মনে থাকিব নালাগে নাহৰৰে কুমলীয়া পাত কুলি চৰাই মিঠা মাত কুলি চৰাই মিঠা মাত লাহে লাহে নাচিমে মই পিন্ধি লৈছো মুগাৰ সাজ ঢোলেটি বজোৱা ককাইটি পেপাটি বজোৱা ককাইটি বজোৱা ককাইটি লাহে লাহে নাচিমে মই পিন্ধি লৈছো ভাঙি ভাঙি ডাঙৰ লাইন মুম্বাইৰ নিচিনা এখন চহৰত মায়ানগৰী মুম্বাইত গৈ পানি মডেলিং কৰিলে এই লাইনটো আপোনালোকক কোনে দিলে বা আপোনালোকে কেনেকে এইকণ সুবিধা পালে এই লাইনটো আপোনাৰ মিষ্টাৰ উদয় বৰাৰ যোগেদি আমি গৈছিলোঁ তেখেতে আমাক সকলোখিনি সুবিধা কৰি দিছিলে ট্ৰেইনৰ টিকেট কটাৰ পৰা তাৰ পোৱালৈকে তাত ক'ত থাকিম ৰুমলৈকে সকলোখিনি তেওঁ সুবিধা কৰি দিছিলে আৰু আহি ঘৰ পোৱালৈকে গুৱাহাটীতো আমাক তেওঁ ফ্লাইটত আহিলে আমি গুৱাহাটী তেওঁৰ লগৰ দুজন আমাৰ লগত আহিছিলে তেনেকৈ দি যেতিয়া ট্ৰেইনৰ পৰা নামিছিলোঁ তেওঁ ৰখি আছিলে কিন্তু তেওঁ ৰখি আছিলে তেওঁ আমাক
মানে বহুতখিনি হেৰি কৰিছিলে, সহায় কৰিছিলে। কৰি আহি কি খাইছোঁ, কি কৰিছোঁ, মানে কি পিন্ধিছোঁ, কিবা অসুবিধা হৈছে নি, তেনেকৈ মানে গোটেইখিনি তেওঁৱে চোৱা চিতা কৰিছিলে, নিজৰ ভাইটিৰ নিচিনাকৈ। তেওঁ চব সকলোখিনি তেওঁৱে চোৱা চিতা কৰিছিলে। আমি কিন্তু বহুত একো অসুবিধাই নাপালোঁ তাত। তেওঁৰ লগত যেতিয়া গৈছিলোঁ আমি একো অসুবিধা নাপালোঁ। গোটেইখিনি তেওঁৱে সুবিধা কৰি দিলে। উদয় বৰা তেখেতক আপোনালোকে কেনেকৈ লগ পালে? মানে মডেলিঙৰ জৰিয়তে লগ হয় পাইছিলে? হয় হয়। ক'ত লগ পালে তেখেতক? তেখেতক লগ পাইছিলোঁ বিশ্বনাথ চাৰিআলিত। তাতে তেওঁ এটা শ্ব'ত গৈছিলে, তাত তেওঁক লগ পাইছিলোঁ আমি। তেতিয়া এই মডেলিং কৰিব গৈছিলে নেকি তাতে? কৰিব গৈছিলে। তাতে এটা এৱাৰ্ড দিছিলে বিশ্বনাথ চাৰিআলিত, সেই এৱাৰ্ডটো ল'বৰ কাৰণে গৈছিলোঁ আমি। তেতিয়া তাত তেওঁক লগ পালোঁ। তাৰপৰা তেওঁ এটা শ্ব' আছিলে গুৱাহাটীত, সেই শ্ব'টোৰ কাৰণে আমাক তেওঁ কৈছিলে। সেই তেনেকৈ তেওঁ শ্ব'লৈ গৈ তেওঁৰ লগত আমাৰ যোগাযোগ হ'ল। ফলত মুম্বাইলৈ তেওঁ আমাক নিছিলে। হয়। আপোনাৰ কিবা প্ৰতিভা আছিলে নি যে ইমান অকণমানি ছোৱালীজনীক যে মডেলিঙৰ এটা লাইনত উলিয়াই নিবলৈ আপুনি সক্ষম হ'ল, বা তেনেকুৱা কিবা আপুনি কৰিছিলে নি আগত? মই আগতে বিহু নাচিছিলোঁ। হয়। আমাৰ দিনত মানে তেতিয়া বৰ জীয়ৰী হোৱা আগত নাচিছিলোঁ। আৰু ধৰক ৰাসত বচন গাইছিলোঁ বা গোপী নাচিছিলোঁ, এনেকৈ কৰিছিলোঁ। মোৰ ভাইটি এজন ঢুলীয়া হয়, মমায়েক তাই। সি অসমৰ মানে বিভিন্ন জেগাত ঢোল বজাইছে, নাচনীৰ লগত নচুৱাইছে, বা এনেকৈ ৰং বসন্ত তাতো গৈছে দুই এবাৰ এনেকৈ। মমায়েক ঢুলীয়া, তাৰপৰা মাহীয়েকৰ নাচনী মানে হেৰি আৰু আমাৰ তাত আছে। আৰু ইয়াত বৰ্তাকৰ ল'ৰা এজন, আমাৰ এই ককাই ভাই 3জন, মাজুজনৰ ল'ৰা ছোৱালী এহাল, ডাঙৰজনৰ ল'ৰা ছোৱালী এহাল। এই মাজুজনৰ ল'ৰা এজন, এই ককায়েক, সিও এইটো জগত গৈছিলে কিন্তু মডেলিং কৰিছিলে। এতিয়া নকৰে, তেওঁ পঢ়াত অকণমান হেৰি হৈছে, তেওঁ টিচাৰ কৰে। তেওঁ অকণমান সেইখিনি হেৰি কৰা কাৰণে তেওঁ নকৰা হ'ল। এতিয়া তাৰপিছতে আহি গ'ল আৰু। ঠিক আছে, মই এটা কথা জানিব বিচাৰিম, যিহেতু আমি গ্ৰাম্য সমাজত বসবাস কৰি আছোঁ, আমাৰ গাঁৱৰ সমাজত এটা কথা শুনিবলৈ পাওঁ দেই, ধৰক টিভিটোত লগাই থৈছে মডেল কৰি আছে, ধৰক কাপোৰক লৈ পানি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। তাৰ মাজতো এই এটা ইমান ধুনীয়া কিতাপ অৰ্জন কৰি আনিলে, তাকো আমাৰ যিখিনি অসমীয়া সাজপাৰক ৰিপ্ৰেজেণ্ট কৰি, কি ক'ব সেইসকলক লৈ? সেই ধাৰণাটো মানে এতিয়া চেঞ্জ কৰিব হ'ল নে নাই হোৱা? সেই ধাৰণাটো চেঞ্জ কৰিব হ'ল। কিছুমান মানে মডেলে বেছিকৈ অকণমান হেৰি কৰে আৰু, সেইটো কাৰণে সেইখিনিক দেখি কৰে। কিন্তু মই ভাবোঁ সেইখিনি নিজে বচাই ৰখাটো নিজৰ কথা। আজি সাজপাৰযোৰ তাই মুগা সাজযোৰ পিন্ধিছে, একো বেয়া দেখা নাই। আজি যিটো ফ্ৰক বা গ্ৰাউণ্ড পিন্ধিছে, সেইটোতো তাইক একো বেয়া দেখা নাই। যদি আমি বেছি কৰিবলৈ যাওঁ, তেতিয়াতো বেয়া হ'ব। কিন্তু সেইটো নিজৰ হেৰি আৰু, কেনেকৈ কি কৰে। কিন্তু তেনেকৈ বেয়া বুলি মই আজিলৈকে মানে বেয়া এটা, মোৰ দৃষ্টিত এতিয়ালৈকে বেয়া মই দেখা নাই। শুনিছে? হয় হয়, শুনিছোঁ। আমি শুনো মানে তেনেকুৱা কথাবোৰ। আচ্ছা, মই এটা কথা ক'ম যে মডেলিঙৰ নামততো বহুত টকা খৰচা হয়, ধৰক কাপোৰৰ পৰা, ড্ৰেছৰ পৰা আদি কৰি। সেইখিনি আপুনি কেনেদৰে এগৰাকী মাতৃ হিচাপে আগবঢ়াই নিছে? তেনেকৈ মানে আগবঢ়াইছোঁ আৰু, চবেই সহায়ো কৰিছে বাৰু, নিজৰ পৰিয়ালৰ বা মা এনায়েক পুঠাইহঁতেও, মমায়েকহঁতেও, মাহীয়েকহঁতেও, বৰ্তাক বৰমাকহঁতে চবেই সহায় কৰিছে। এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, ধৰক মডেলিং কৰি নিজৰ জীৱনটোক আগবঢ়াই নিব পাৰিবনে সঁচাকৈ? পাৰিব। সেইটো আপুনি ন দি কৈছোঁ, পাৰিব। হয়, কি ক'বা? পাৰিবা? শুভেচ্ছা থাকিলে, আগবাঢ়া। আৰু তোমাৰ যি ডুবাইত আগন্তুক যি হেৰি আহি আছে, মডেলিং আহি আছে, তাৰ কাৰণে তুমি ভালদৰে প্ৰিপেৰেশ্যন হোৱা। অসমৰ ৰাইজে তোমাক সহায় সহযোগ কৰক, তাকেই বিচাৰিছোঁ। আৰু তুমি মডেলিঙৰ বাহিৰে আৰু বেলেগ কি কৰি ভাল পোৱা? আৰু মই ছবি কৰি ভাল পাওঁ, ছবি আঁকি, নৃত্য কৰি ভাল পাওঁ, আৰু এনেই খেল কৰি পিনি ভাল পাওঁ। মানে বেছিভাগ অকল নৃত্য বা তেনেকুৱাখিনিতে বেছি। আগতে মানে কি হ'ল, তুমি কোৱা শুনিছিলোঁ যে ৰুমৰ ভিতৰতো বা কৰিডৰ টাইপতো তাতো চোন বোলে মডেলিং কৰি থাকা, হয় নি কথাটো? হয়। কোৱাচোন তেনেকুৱা, অকণমান জানিব বিচাৰিম। মই মানে আগতে এনেকৈ গান চানবোৰ লগাই পিনি ৰুমৰ ভিতৰতে প্ৰেক্টিচ কৰি থাকোঁ, ফোনৰ পৰা চাই। ফোনৰ পৰা চাই? ফোনটো আগত লগাই লয়, মানে এনেকৈ ৰখাই লয় ভিডিঅ'টো। সেই ভিডিঅ'টো চাই লৈ তাই নিজে ৱাক কৰি থাকে। নিজৰ ধাউতিটো লাগিব। কিন্তু নাচেও তেনেকেই চাই নাচে। আৰু কিবা এটা আপুনি আঁকক বুলি ক'লে, তাই ফোনত ফটোকপি উলিয়াই তাই তৎক্ষণাত আঁকি দিব আপোনাক। আঁকি দিব পাৰে? এটা কথা জানিব বিচাৰিম, ধৰক আপোনাৰ পৰা জানিব বিচাৰিম, দি দিবা নেকি? মানে এনেকুৱা ধৰক, আমাৰ নৱপ্ৰজন্মৰ বা এইক দেখি বহুতো আমাৰ যুৱক যুৱতী বা সৰু সৰু কণ ল'ৰা ছোৱালী এই মডেলিঙৰ লাইনটোত আহিবলৈ বিচাৰে। কি ক'ব তেওঁলোকক? কেনেদৰে এই লাইনটোত আহিব পাৰিব তেওঁলোকে?
আহিব পাৰিব তেনেকৈ খালি অলপমান আৰু টকা পইচা খৰচ বা ড্ৰেছ পোছাকৰ সেইখিনি হেৰি লাগিব নিজৰ ধৰা একাগ্ৰতাটো লাগিব হুম। আগবাঢ়ি যাবলৈ হুম। মনটো লাগিব কিন্তু এবাৰ ভাবি ইমান টকা খৰচ হ'বনে বুলি ভাবিলে নহ'ব হুম। কিন্তু মই মানে নিজে কেনেকুৱা সাজি পাৰি থাকিলে মানুহক দেখি ভাল পাওঁ সজাই পৰাই থাকিলে হয় মই এজনী ৰাণীৰ দৰে ৰাখোঁ হয় তেনেকৈ মানে প্ৰতিখন মঞ্চতে কিন্তু মই বেলেগ বেলেগকৈ তাইক কাপোৰ কানি সাজপাৰ হয়। মই নিজে নিশা 2টা বজালৈকেও চিলাইছোঁ আপুনি পিছদিনা নিজে চিলাই নিজেও চিলাইছোঁ মই হয় ধৰক ওপৰডোখৰ কি বুলি কয় ফ্লিপকাৰ্টত বা এনেকৈ হেৰিয়ত আনিও তাৰ পিছৰডোখৰ মই নিজে মিঠা কাপোৰ আনি পেলাই ডিজাইন দি চিলাওঁ এনেকৈও চিলাইছোঁ মানে বহুত ড্ৰেছ এনেকৈ চিলাইছোঁ তাইক নিজে মই চিলাই পেলাই পিন্ধাওঁ আৰু মেকআপৰ কাৰণেতো মই শিকিয়ে ল'লোঁ মেকআপ আপুনি নিজে কৰে মেকআপ মই নিজে কৰোঁ এতিয়া মুম্বাইত যি হেৰি কৰিছিল আপুনি নিজে সেইটো মেকআপ মই নিজে নাই কৰা বেলেগ মানুহে কৰিছে হয়। কিন্তু কিছুমান জেগাত মেকআপ মই নিজে কৰোঁ আৰু ডিজাইনাৰে যিখিনি ড্ৰেছ দিয়ে মই ডিজাইনাৰক পিন্ধাবলৈ নিদিওঁ খালি মই সুধোঁহে আপোনালোকে কেনেকৈ পিন্ধাই মোক কওক সেইখিনি চব মই ফিটিং কৰি দিওঁ মই পিন্ধাওঁ চব এতিয়া ধৰক মুম্বাইতটো হয়। আমাৰ অসমীয়া সাজপাৰযোৰ কেনেকৈ পিন্ধাব লাগে তেওঁলোকেতো নাজানে সেইখিনি চব মই পিন্ধাইছোঁ তাই আপুনি তাতে চুলি মানে কেনেকৈ বান্ধিব কেনেকৈ ষ্টাইল কৰিব ক'ত কি পিন্ধাব লাগিব কাণফুলিজোপা মানে ভৰি চেণ্ডেলযোৰকে চব মই পিন্ধাইছোঁ মই বেলেগলৈ আশা কৰা নাই চব নিজে মই কৰিছোঁ বাকীসকল যেতিয়া মডেল থাকে তেওঁলোককতো চাগে হেৰিয়ে সেইখিনি ডিজাইনাৰে কৰে ডিজাইনাৰ ডিজাইনাৰে কৰে তাৰপৰা আপোনাৰ চুলিখিনিও তেনেকৈ বিউটিচিয়ানে হেৰি কৰি দিয়ে মই কিন্তু নিদিওঁ চব মই নিজে কৰোঁ এই লগত আৰু অসমৰ পৰা গৈছিলে গৈছিলোঁ হয় তেওঁলোকে কিবা হেৰি কৰিছিলে কিবা কিতাপ অৰ্জন কৰিছে চবেই বেলেগ বেলেগকৈ পাইছে হয় মিছৰ গৈছে টিনৰ গৈছে মিছেছৰ গৈছে মিষ্টাৰৰ গৈছে সকলোৱে কিন্তু কিবা এটা নহয় টাইটেল পাবলৈ সক্ষম হৈছে আমাৰ অসমত এটা কথা জানিব বিচাৰিম তেওঁলোকে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধে তেওঁলোকে চবেই নিজৰ নিজৰ মানে হেৰিটো পিন্ধে হেৰিয়ৰ এগৰাকীয়ে তেজপুৰৰ এগৰাকীয়ে আহোমৰ ড্ৰেছ পিন্ধিছিলে তাই আহোমৰ তেনেকৈ চবেই বেলেগ বেলেগ বড়ো মানুহ বড়ো ড্ৰেছ পিন্ধিছিলে মিচিং ড্ৰেছ পিন্ধিছিলে তেনেকৈ নিজে নিজে সকলোৱে অসম কৰিছে আৰু কিন্তু চালে চকুৰোৱা হয় সেই দৃশ্যটো যেতিয়া ওলাই চালে চকুৰোৱা বেলেগ কথা মনলৈ নাহে আৰু সেই বস্তুটো বোলে ঘৰত কি আছে কি কথা সেইখিনিলৈ মনলৈ নাহে আৰু যেতিয়া ষ্টেজত ল'ৰা ছোৱালী সকলোখিনিক দেখা যায় ইটোৰ পিছত সিটো বহুত ভাল লাগে বছৰৰ পৰা তাই যিখিনি অৰ্জন কৰিছিলে সকলোখিনি ইয়াতে এনেকৈ দি সজাই থোৱা আছে এইখিনি গোটেইখিনি এই ৰুমটোত যিমানখিনি আছে চব তাই ভাগৰে এই ৰুমটো তাই মানে নতুনকৈ বনাইছোঁ তাইলৈ বুলি তাইৰ কাৰণে সুন্দৰভাৱে থৈছে কিন্তু ইমান তাইৰ কাৰণে তাই সকলোখিনি তাইৰ ভাগৰ বস্তুৱে কি ক'বা তুমি মই ছবি আঁকিছিলোঁ ন এইটো এটা ছবি তুমি পেঞ্চিলে ধুনীয়াকৈ আঁকিছা তুমি শিকিছিলা নি ছবি ক'ৰবাত নাহিকা তুমি মেমৰ আঁকিছিলা কৈছিলা যে ক'ত আছে নি ফটো মেমক দি দিলা উপহাৰ মোক এখন আঁকি দিবা হ'ব ঠিক আছে খুৰী এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা এই মাজতে গোটেইখিনি ধুনীয়াকৈ কৰি গৈছে ধৰক এতিয়া ডুবাইলৈ যাব আপোনালোক ডুবাইলৈ যোৱাৰ সময়ত এনেই যথেষ্ট পইচা পাতিৰ কথা আহি পৰে এই ক্ষেত্ৰত অসম চৰকাৰক কিবা আহ্বান জনাব নেকি তেওঁলোকে যদি অকণমান সহায় কৰে ভাল পাম আৰু তেওঁলোকৰ পৰা অকণমান সহায় বিচাৰিছোঁ মই অসম চৰকাৰৰ পৰা কণমানিজনী মই লৈ যাবলৈ বিচাৰিছোঁ ওপৰলৈকে বা আগুৱাই সেই ক্ষেত্ৰত যদি অসম চৰকাৰে অকণমান আমাক সহায় কৰে নথৈ আনন্দিত হ'ম মই মামালৈ আজি ইয়াৰ পৰাই আহ্বান জনাইছোঁ মামাক কিবা ক'বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী কম তেওঁ আমাক অকণমান সহায় কৰিলে ভাল নিশ্চয় মামাই সকলোকে যিহেতু ইমানখিনি সহায় সহযোগ কৰি থাকে গতিকে তেখেতে তোমালোকক নিশ্চিতভাৱে সহায় কৰক তাকে আমি কামনা কৰিছোঁ এতিয়া মুম্বাই গৈছিলে আপোনালোক কিবা সহায় সহযোগ আগবঢ়াইছিলে নাই আগবঢ়োৱা নাই আমি নিজে নিছিলোঁ হয় এতিয়া ছাৰ আহক ছাৰ বহক ইয়াতে কৰি আছোঁ ছাৰ বহকচোন আপোনাৰ লগতো অকণমান পাতোঁ কথা আমাৰ সময় হ'ল অকণমান দেৰি ছাৰ যিহেতু মই পডকাষ্ট চলিয়ে আছে আমাৰ গতিকে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপোনাৰ ষ্টুডেণ্ট অকল গৌৰীসাগৰ অঞ্চলেই নহয় ফুকনফটীয়াই নহয় গোটেই অসমখনক তেওঁ
বিশ্ব দৰবাৰত আকৌ এবাৰ লৈ গৈছে হয় কি হয় ক'ব আচলতে এয়া আমাৰ সৌভাগ্য হয় যে প্ৰিন্সিপিয়া ফুকন আমাৰ বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী হয়। ফুকনপতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আমি শিক্ষকতা কৰোঁ আৰু ছাত্ৰীগৰাকীৰ যিখিনি প্ৰতিভা আমি আমাৰ বিগত সময়ছোৱাত দেখা পাইছিলোঁ আৰু তেওঁ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন মঞ্চত তেওঁ এই ফেশ্বন শ্ব' কৰিছিল আৰু তাতে তেওঁ উইনাৰো হৈছিল বহুখিনি আৰু তেখেতৰ যিখিনি প্ৰতিভা আছে প্ৰতিভাখিনি তেওঁৰ পৰিয়ালবৰ্গই যথেষ্ট সহায় কৰিছে আৰু বিদ্যালয়ৰ শিক্ষক হিচাপে আমি তেওঁক আমি উৎসাহিত কৰিছোঁ যিমান পাৰোঁ যে তেওঁ আগুৱাই যাওক যিখিনি তেওঁ ভাবিছে তেওঁৰ পৰিয়ালবৰ্গৰ মাক দেউতাকে যিখিনি সপোন দেখিছে তেওঁ দেখিছে আগুৱাই যাওক আমি সেইখিনি কামনা কৰিছোঁ ডুবাইত যি প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাৰ কাৰণে নিশ্চয় ভালকৈ যিখিনি প্ৰস্তুতি কৰিবলৈ কৰিব তাততো বেছি টাফ কম্পিটিশ্যন হ'ব ইয়াতে যিটো হৈছিলে তাতকৈ বেছি নিশ্চয় টাফ হ'বই তাৰ কাৰণে তেওঁ যিখিনি ছেল্ফ কনফিডেণ্ট আৰু গ্ৰ' কৰিব লাগিব তাত যিখিনি ক'বলগীয়া থাকে সেইখিনি তেওঁ প্ৰেজেণ্ট অফ মাইণ্ড নিশ্চয় সেইখিনি হয়তো চাবও পাৰে সেইখিনি উপস্থাপন কৰিব লাগিব আৰু এতিয়াও তেওঁ আমাৰ জাতীয় সাজপাৰ দেখুৱাইছে আমাৰ সৰুৰে জাপি প্ৰদৰ্শন কৰিছে সেইখিনি নিশ্চয় কালচাৰটো এটা প্ৰতিনিধিত্ব কৰিছে বা দেখুৱাইছে গতিকে তেওঁ এটা ভাল প্লেনিং কৰিব লাগিব নিশ্চয় আমি সেই ক্ষেত্ৰত অভিজ্ঞ নহয় বাৰু তথাপিও আমি যি পাৰোঁ নিশ্চয় তেওঁক আমি যিখিনি সহযোগিতা কৰিব লাগে নিশ্চয় আমি চেষ্টা কৰিম আমাৰ বিদ্যালয়ৰ ছাত্ৰী শ্ৰীমতী প্ৰিন্সিপিয়া ফুকনে আজি যিটো আমাৰ মুম্বাই মহানগৰীত মায়ানগৰীত যিটো আমাৰ ফেশ্বন শ্ব' প্ৰদৰ্শন কৰি আহিলে তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ ছাত্ৰীগৰাকী ভৱিষ্যত উন্নতি কামনা কৰিছোঁ আৰু ছাত্ৰীগৰাকীয়ে দুপে আগবাঢ়ি যোৱাৰ আমি কামনা কৰিছোঁ আৰু আমাৰ বিদ্যালয়খনৰ যিটো গৌৰৱ কঢ়িয়াই আনিছে লগতে গাঁৱৰ পৰিয়ালৰ আৰু জিলাৰ তেখেতলৈ মই সকলো ফালৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰীগৰাকী সৰুৰে পৰা এইটো আমি দেখিছোঁ প্ৰায় কেইবাটাও অনুষ্ঠানত তেওঁ প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ লগতে ছাত্ৰীগৰাকীক মই এইটোৱে কওঁ যে পঢ়াৰ ক্ষেত্ৰতো তেওঁ সমানে আগবাঢ়ি গ'লে আমি আৰু সন্তোষ লাভ কৰিব পাৰিম যিহেতু আমাৰ প্ৰতিটো ক্ষেত্ৰতে শিক্ষাটো লাগিবই সেই হেতুকে আৰু আগন্তুক যিটো ডুবাইলৈ যাবৰ কাৰণে যিটো আমাৰ যিটো তেওঁ চিলেকশ্যন হৈছে সেই তাৰ কাৰণে মই তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিহেতু ডুবাইলৈ যোৱা এটা বৰ মানে তেওঁৰ কাৰণে এটা কষ্টকৰ ধৰি লওক তাত বহুতখিনি টকা পইচাৰো লাগিব তাৰ বাবে ভিছা বনাব লাগিব বাহিৰৰ এখন দেশলৈ যোৱা সেইখিনি চাগে সকলোৱে সহায় সহযোগিতা কামনা কৰি আগবঢ়াই নিয়ে তাৰ বাবে মই আজি ছাত্ৰীগৰাকী সুদূৰ ভৱিষ্যত মই উন্নতি কামনা কৰি আজি মই ব্ৰডকাষ্টৰ এইটো সামৰণি মাৰিছোঁ ধন্যবাদ থাকিলে আমাৰ অনুষ্ঠানৰ মাজতে আপোনালোককো পালোঁ তাৰ কাৰণে অশেষ ধন্যবাদ থাকিলে আৰু শেষত আমি এটাই অনুৰোধ কৰিম যে প্ৰিন্সিপিয়া ফুকনক যি ডুবাইত যি নেক্সট প্ৰগ্ৰেম আছে যাতে সফলতাৰে পুনৰ অসমৰ নাম জিলিকাব পাৰে তাকে আমি কামনা কৰিছোঁ অশেষ ধন্যবাদ থাকিলে ছাৰ ধন্যবাদ এয়া আছিলে আমাৰ মাজত গ্লেমাৰ্ছ ইণ্টাৰনেশ্যনেল ইণ্ডিয়াৰ মুম্বাইৰ কিডছৰ যি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে প্ৰিন্সিপিয়া ফুকন তেখেতৰ সৈতে বহুখিনি কথা পাতিলোঁ তেখেতৰ মাতৃৰ সৈতে বহুখিনি কথা পাতিলোঁ আৰু শেষত আমাৰ চেনেলৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ আৰ্থিক সংকটে জুৰুলা কৰা এই পৰিয়ালটিক আপুনি অকণমান সকাহ দিব বুলি আমি আশা ৰাখিছোঁ লগতে তেখেতৰ যি ডুবাইত যি মডেলিঙৰ দ্বিতীয়খন প্ৰতিযোগিতা আছে এই প্ৰতিযোগিতালৈ যাবৰ কাৰণে আপুনি অকণমান কৃপাদৃষ্টি তেওঁলোকৰ ওপৰত ৰাখি তেখেতৰ যি আৰ্থিক সংকট আছে এই সংকট আপুনি লাঘৱ কৰিব বুলি আমি আশা ৰাখিছোঁ লগতে প্ৰিন্সিপিয়া ফুকনক এই ভিডিঅ'ৰ যোগেদি আগন্তুক যি ডুবাইৰ প্ৰতিযোগিতা আছে এই প্ৰতিযোগিতালৈ আমি আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ৰং বয় জয় আয়স